আচ্ছা ৰঘু, কচোন তই ইতিহাসৰ চবতকৈ বেয়া পোৱা মানুহটোৰ নাম কি কচোন তই? মানে তই কাক চবতকৈ বেছি বেয়া পাৱ? ছাৰ, ৰাজা ৰামমোহন ৰয়, তেওঁকে মই চবতকৈ বেছি বেয়া পাওঁ। কিয় বেয়া পাৱ সেইটো ক। মই ক'ম ছাৰ, মই ক'ম। ই কেলৈ বেয়া পায় জানে? ৰাজা ৰামমোহন ৰয় যে আপোনাৰ বাল্য বিবাহ বন্ধ কৰিছিলে। আজি যদি বন্ধ নোহোৱা হ'লে আমাৰ ল'ৰা ছোৱালী থাকিলেহেঁতেন, আমি বিবাহিত হ'লোহেঁতেন। সেইকাৰণে ই খুব বেয়া পায়, বুজিছেনে? মানুহটো আহিলে ব আগৰ মাষ্টৰ গৈছিলেহে, আহিলে নেকি মানুহ কালে? কচোন ৰঘু, ছেমিষ্টাৰ চিষ্টেম হোৱাৰ পৰা তহঁতৰ কি লাভ হৈছে কচোন মোক শুনো। লাভ কি হৈছে নাজানো ছাৰ, কিন্তু আগতে বছৰেকত এবাৰহে আমি বেইজ্জত হৈছিলোঁ, এতিয়া বছৰেকত দুবাৰকৈ বেইজ্জত হ'ব লাগে, বুজিছেনে ছাৰ? আৰে ৰঘু, কালি তোক হোমৱৰ্ক কৰিব দিছিল নহয়, কৰিলে নাই? চাওঁ দেখুওৱা এতিয়া। ছাৰ হোমৱৰ্ক কৰিছিলোঁ, আপুনি দিয়াখিনি গোটেইখিনি কৰিছিলোঁ, কিন্তু এই কুকুৰটোৱে ৰাতিপুৱা খাই দিলে নহয়, টেবুলৰ ওপৰত উঠি গ'ল, টানি মানে বহীখন টানি আনিলে, গোটেইখন খাই পেলালে। মই মুখৰ পৰা আনিব নোৱাৰিলোঁ, বুজিছেনে? ভয় লাগি গ'ল মোৰ। তই মিছাই কোৱা নাইতো মোক, সঁচা কথা কৈছতো তই। ছাৰ দেউতাক নহ'লে ফোন কৰি আপুনি সুধি লওক, বিশ্বাস নকৰে যদি। হ'ব, মইতো দেউতাক লগ পামেই নহয় বজাৰত, তেতিয়া মই সুধি ল'ম। এতিয়া এতিয়া যদুৱে ক, তই হোমৱৰ্ক কৰিলি নাই? ছাৰ ময়ো চব কৰিছিলোঁ, কিন্তু হোমৱৰ্ক কপিটো আনিব নোৱাৰিলোঁ মই। কৰিছিলি যদি কিয় আনিব নোৱাৰিলি তই? ছাৰ বহীখন ময়ে খাই দিলোঁ। ভাল বকবকিটা পঢ়াই আছোঁ দেই মই। এটা বহী কুকুৰে খালে, এটাই নিজে নিজে খাই দিলে। এইকেইটা গাধকেইটা পঢ়াই মোৰ চুলি পকি অৱস্থা বেয়া হৈ গৈছে। এনেকৈ থাকিলে আৰু বেছি দিন নাই মই তেজপুৰ যাবলৈ। ঐ গাধ, ক তই বহীখন কিয় নিজে নিজে খাই দিলি? ছাৰ আমাৰ ঘৰত কুকুৰ নাছিল যে, সেইকাৰণে বহীখন মই নিজে নিজে খাবলগীয়া হ'ল। সিহঁতৰতো কুকুৰ আছে, সিহঁতৰ কুকুৰে খালে, এতিয়া আমাৰ ঘৰত কুকুৰ নাই, সেইকাৰণে মই খাই দিলোঁ আৰু, বুজিছেনে ছাৰ? এক্সকিউজ মি ছাৰ। য়েছ ছাৰ, এজন মাষ্টৰেতো আমাক চব ছাবজেক্ট পঢ়াব নোৱাৰে, তেতিয়াহ'লে মাষ্টৰবিলাকে কি আশা কৰে যে ষ্টুডেণ্টবিলাকে চব ছাবজেক্ট পঢ়ি লওক বুলি, চব ছাবজেক্ট শিকি লওক বুলি? ৰঘু কচোন। কওক ছাৰ। এফালে যদি তোক ধন দিয়ে আৰু এফালে যদি তোক জ্ঞান দিয়ে, তই কোনটো ল'বি কচোন? মই ছাৰ ধন ল'ম, আৰু জ্ঞানহে ল'ব লাগে কৰা। আপুনি তাৰমানে ছাৰ জ্ঞান ল'ব, ঠিকেই। যাৰ ওচৰত যিটো বস্তু নাই সেই মানুহটোৱে সেইটোহে ল'ব। যদু আৰু ৰঘু, তহঁত দুটা ককাই ভাই হৈ তহঁতৰ দেউতাৰ নামটো দুয়োটাই বেলেগ বেলেগকৈ কিয় লিখিলি ঐ গাধকেইটা? ছাৰ আমি দুটাই যদি একে একে লিখোঁ, পিছত আকৌ আপুনি ক'ব যে আমি নকল কৰিছোঁ বুলি, চাই লিখিছোঁ বুলি, সেইকাৰণে বেলেগ বেলেগকৈ লিখিছোঁ আকৌ। ভগৱান ক'ত আছে, কোনোবাই ক'ব পাৰিবি নেকি? আমাৰ বিচনাৰ ওপৰত আছে ছাৰ। ই মিছাই কৈছে ছাৰ, আমাৰ বাথৰুমত আছে। ভগৱান আমাৰ বাথৰুমত আছে ছাৰ। কচোন ৰঘু, বাথৰুমত আছে বুলি কেনেকৈ গম পালি তই? কাৰণ ছাৰ দেউতাই ৰাতিপুৱা সদায় উঠে আৰু উঠি বাথৰুমত ঢকিয়াই চিঞৰি চিঞৰি কয়, হে ভগৱান তুমি এতিয়া ইয়াতে সোমাই আছা বুলি, বুজিছে ছাৰ? কচোন দিনত কেতিয়া তৰা দেখা যায়? মই জানো ছাৰ, মই ক'ম এতিয়া। আপুনি যেতিয়া অংক নোৱাৰিলে আমাক বুন্দাচৰ দিয়ে নহয়, তেতিয়া দিনত তৰা দেখা যায়। আপোনাৰ লগ পালে খুব ভাল লাগে, আপুনি দেখিলেই মনটো ভাল লাগে। আপুনি ইমান সদায় ফূৰ্তিত থাকে। এইবিলাক পাৰিবাৰিক সুখ শান্তিৰ কথা বুজিছে? হয় নেকি? অলপ বুজাওক না। মানে মই আৰু মিছেছ একেবাৰে বুজাবুজি চলোঁ, বুজিছে? মই ৰহস্যটো বুজি পোৱা নাই, ভালকৈ বুজাই কওকচোন। মানে মোৰ মিছেছে যি কওঁ মই তাকে শুনো, আৰু মই যি কওঁ মিছেছে তাকে শুনে। তেওঁ ইণ্টাৰনেল এফেয়াৰ চায় আৰু মই এক্সটাৰ্নেল এফেয়াৰ চাওঁ, বুজিছে? মই এতিয়াও বুজি পোৱা নাই, ভালকৈ বুজাই কওক না। ইণ্টাৰনেল এফেয়াৰ মানে হৈছে কি, আপোনাৰ ধৰি লওক হোম ডিপাৰ্টমেণ্ট, কেতিয়া কি বজাৰ কৰিব লাগিব, কোনে আজি কাপোৰ ধুব, কোনে আজি ভাত বনাব, কোনে আজি বাচন বৰ্তন ধুব, কোনে ল'ৰা ছোৱালী স্কুললৈ যাব, সেইবিলাক মানে সকলো তেওঁৱে চায়, আৰু মই তাত নেমাতোঁ। এক্সটাৰ্নেল এফেয়াৰ মানে হৈছে কি, ধৰি লওক এইবাৰ আমেৰিকাৰ প্ৰেছিডেণ্ট কোন হ'ব, ডনাল্ড ট্ৰাম্প হ'ব নে বাইডেন হ'ব, আৰু ভাৰতত এবাৰ কোন জিকিব, অসমত এবাৰ ইলেকশ্যনত কোন জিকিব, আছুৱে ভাল কৰিছে নে বেয়া কৰিছে, আৰু এই অভিনেতাবিলাকে যে বিজেপিত জইন কৰিছে ভাল নে বেয়া কৰিছে, এইবিলাক মানে মই ক'ম।
আৰু তেওঁ তাত মানে মাত নামাতে মোৰ মিছেছে মই এইবিলাক কথাত একো মাতে নামাতে সেইকাৰণে কি হয় আমাৰ মানে কোনো কাজিয়া নহয় আৰু বুজাবুজি চলি আছে সেইকাৰণে মই সদায় ফূৰ্তিত থাকোঁ বুজিছে এতিয়া বুজিলে মোৰ ৰহস্যটো সেইকাৰণে মই সদায় খোজ থাকোঁ হেৰা শুনিছেনে আহিছোঁ ৰ'বা কি হ'ল কোৱা এই চাহ একাপ খাব মন গৈছে চাহ একাপ বনোৱাচোন চেনী বৈয়ামত শেষ হ'ল অঁ হয় নেকি যোৱা হাজৰিকানীৰ পৰা অকণমান চেনি খুজি আনাগৈ যোৱা চাহকাপ তাৰপৰাই খাওঁ আৰু এই মই নাযাওঁ পাই যিহে তাই কঞ্জুচ মোক ক'ত চেনী দিব সঁচা দেই ইহঁতে বৰ কঞ্জুচ হাগি চাগি পিছফালে 3বাৰ উল্টি ঘূৰি চাই যে বেছিকৈ হাগিলোঁ নেকি বুলি তুমিচোন জানা আকৌ মোক কিয় চেনী আনিব পঠাইছা এই চাহ খাব মন গৈছিলে কাৰণেহে কৈছিলোঁ তেতিয়াহ'লে যোৱা আলমাৰীত থোৱা এই চেনি বটলটোৰ পৰা উলিয়াই বৈয়ামটোৰ পৰা উলিয়াই তুমি চাহটো বনোৱাগৈ যোৱা সিহঁতৰ নিচিনা চালা কঞ্জুচ মানুহ মই জীৱনত দেখা নাই দেই